আপোনালোকে চাওক ইয়াত আমি এইটো ভিডিঅ'ত আমি জবা ফুল নেমু টেঙাটো এচিড থাকে আমি যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱালৈ আৰু এইটো লৈছো অলপ চূণ পানী এইটো খাৰ হিচাপে লৈছো এতিয়া কি কৰিম এই জবা ফুল পা আমি যোৱা ভিডিঅ'টোত আপোনালোকে চাওঁতে গম পাইছে চাগে জবা ফুলটো কি কৰিছিল এই বগা পেষ্টটোত আমি সানিছিল এতিয়া মই সানিছো আকৌ চাওক আপোনালোকে যোৱা ভিডিঅ'ত যেনেকৈ সানিছিল এবাৰ তেনেকৈ ইয়া সানিছো সানোতে আপোনালোকে কি দেখা পাইছে মইতো ইয়াত ৰঙা আৰু গুলপীয়া ধৰণৰ এটা আৱৰণ বহা নিচিনা দেখা পাইছো আপোনালোকে চাগে ভিডিঅ'ত নিশ্চয় দেখা পাইছে সেইটো এইটো চাওক এইটো এটা একদম পুৰা কি বুলি কম গুলপীয়া এই গুলপীয়া ৰঙৰ এটা আৱৰণ আহিছে এই আৱৰণটো তোত আমি কি কৰিম এই পেষ্টটো অলপ আমি শুকাবৰ কাৰণে ৰাখি দিম এই পেষ্টটো আমি শুকাবৰ কাৰণে ৰাখি দিম ইয়াত শুকোৱাৰ পাছত আমি কি কৰিম ইয়াত নেমু টেঙা এড কৰিম আকৌ আমি 2 মিনিট শুকাবৰ কাৰণে পেষ্টটো ৰাখি দিম তাৰপিছত আমি ইয়াত চূণ পানী এড কৰিম তাৰপিছত কি হয় ৰিজাল্টটো চাম দেখিলে এই পেষ্টটো আমি জবা ফুল সনাৰ পাছত কি হৈছিল এতিয়া শুকাবলৈ দিলোঁ শুকোৱাৰ পাছত এতিয়া নীলা ৰঙৰ এটা আৱৰণ বহিছে আপোনালোকে নিশ্চয় দেখা পাইছে এইটো চাওক একদম নীলা ৰঙৰ এটা আৱৰণ বহিছে এতিয়া আমি কি কৰিম ভিডিঅ'টোত কোৱাৰ দৰে ইয়াত আমি এচিড এড কৰিম এচিড মানে আছে নেমু টেঙা আমি নেমু টেঙা লৈছোঁ এচিড হিচাপে চাওক এতিয়া এচিড এড কৰিলে কি হয় যোৱা ভিডিঅ'টো আপোনালোকে দেখিছিলে এচিড এড কৰাৰ লগে লগে এটা এই নীলা ৰংটো ৰঙা ৰঙৰ গুলপীয়া ৰঙা বুলি ক'ব পাৰি আপোনালোকে দেখক চাওক এটা গুলপীয়া ৰঙা বুলি ক'ব পাৰি তেনেকুৱা এটা ৰঙলৈ এটা পৰিৱৰ্তন আহিলে এতিয়া আমি কি কৰিম আপোনালোকে পেষ্টটো নিশ্চয় দেখা পাইছে চাওক এতিয়া আমি কি কৰিম পেষ্টটো আমি অলপ শুকাবৰ কাৰণে ৰাখি দিম 2 মিনিট শুকাবৰ কাৰণে ৰাখি দিলেই হৈ যাব গতিকে 2 মিনিট আমি শুকাবৰ কাৰণে ৰাখি দিম তাৰপিছত আমি কি কৰিম খাৰ মানে যোনটো আমি চূণ পানী ইয়াত এড কৰিম এড কৰাৰ পিছত কি হয় চাম এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকক তাৰপিছত পেষ্টটো শুকালে এতিয়া আমি কি কৰিম ভিডিঅ'টোত কোৱাৰ দৰে আমি ইয়াত খাৰ ব্যৱহাৰ কৰিম মানে চূণ পানী ইয়াত ব্যৱহাৰ কৰিম চূণ পানী ল'বৰ কাৰণে মই ডাইৰেক্ট হাত ব্যৱহাৰ নকৰোঁ এনেকুৱা এটা কাপোৰ লৈছোঁ কটন ল'ব লাগিছিল কটন নাই কাৰণে কাপোৰ অকণ লৈছোঁ গতিকে মই এইখন ইয়াত তিয়াই পেলাই ইয়াত মই লগাই দিছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে মই যেতিয়াই লগাই আছোঁ তেতিয়াই আকৌ নীলা এটা ধৰণৰ ৰঙলৈ পৰিৱৰ্তন হৈছে কিবা আচৰিত লগা নাই জানো মোৰে ভিডিঅ'টোত বনাই আচৰিত লাগিছে কিয় হৈছে এইবোৰ এয়া চাওক সম্পূৰ্ণ এটা নীলা ৰঙলৈ পৰিৱৰ্তন হ'ল দেখা পাইছে চাগে আপোনালোকে সম্পূৰ্ণ আমি জেগাটো তাৰ পৰা এইখিনি অকণ সলাই দিছোঁ তাৰমানে পোহৰৰ কাৰণে অকণ ৰিফ্লেক্ট হৈ আছিলে গতিকে চাওক এতিয়া চাওক নীলা ৰঙৰ এটা পৰিৱৰ্তন হৈছে দেখা পাইছে আকৌ দেখুৱাইছোঁ আপুনি চাওক ইয়াত মই নেমু টেঙা এড কৰিলোঁ নেমু টেঙা এড কৰি একদম পুৰা ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিলোঁ তাৰপিছত ইয়াত মই এয়া খাৰ হিচাপে চূণ পানী ইয়াত লগাই দিলোঁ চাওক এইটো আকৌ নীলা ৰঙলৈ পৰিৱৰ্তন হৈ গ'ল তাৰমানে এইটোৱে বুজিলোঁ আমি প্ৰথমতে জবা ফুল লৈ আমি পেপাৰখন লিটমাছ কাগজলৈ পৰিৱৰ্তন কৰিছিলোঁ আপোনালোকে দেখিলে ইয়াত খাৰ এড কৰাৰ লগে লগে কি হ'ল একদম পুৰা নীলা ৰঙলৈ পৰিৱৰ্তন হ'ল প্ৰথমতে যেতিয়া জবা ফুল ইয়াত সানিছিলোঁ জবা ফুল সানোতে কি হৈছে প্ৰথমতে জবা ফুলে ৰঙা ৰঙৰ এটা পৰিৱৰ্তন কৰিছিলে তাৰপিছত আকৌ তাক শুকুৱালোঁ অকণ শুকোৱাৰ পাছত সি নীলা ৰঙলৈ পৰিৱৰ্তন হ'ল তাত আমি কি কৰিলোঁ ইয়াত নেমু টেঙা এড কৰিলোঁ এচিড হিচাপে নেমু টেঙা এড কৰিলোঁ এড কৰাৰ পাছত সি ৰঙা ৰঙলৈ পৰিৱৰ্তন হ'ল তাৰপিছত আমি কি কৰিলোঁ চূণ পানী খাৰ হিচাপে চূণ পানী এড কৰিলোঁ এয়া চাওক সম্পূৰ্ণকৈ চাওক ইয়াত নীলা ৰঙলৈ পৰিৱৰ্তন হ'ল তাৰমানে আমি এইটোৱে বুজিলোঁ প্ৰথমতে জবা ফুল ব্যৱহাৰ কৰি এখন লিটমাছ পেপাৰলৈ আমি ইয়াক পৰিৱৰ্তন কৰিছিলোঁ আমি আগতে পঢ়ি আহিছিলোঁ যেন এচিডে কি কৰিব নীলা লিটমাছ পেপাৰখন ৰঙালৈ পৰিৱৰ্তন কৰিব আৰু খাৰে ৰঙা লিটমাছ পেপাৰখন নীলালৈ পৰিৱৰ্তন কৰিব এইটোৱে আমি ইয়াত এটা সৰু সুৰা এক্সপেৰিমেণ্ট কৰিলোঁ আপোনালোকে দেখিলে ইয়াত নেমু টেঙা চূণ জবা ফুল এইবোৰ লৈ আমি কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব